নমস্কাৰ প্ৰিয় দৰ্শক আন এটা আধ্যাত্মিক তথা মহত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। কুকুৰে যে মানুহক ধনী হোৱাত সহায় কৰিব পাৰে এই কথা বাৰু আপুনি জানেনে? ৰাতিৰ ভিতৰতে কুকুৰে মানুহক পথৰ ভিক্ষাৰীৰ পৰা কোটিপতি কৰি তুলিব পাৰে। এই কথা শুনি আপুনি হয়তো ভাবিছে এইবোৰ সকলো কোৱা কথা। কুকুৰে কিদৰে আমাক ধনবান কৰি তুলিব পাৰে এয়া কেতিয়াও সম্ভৱ নহয়। প্ৰিয় দৰ্শক আপুনি যদি এইদৰে ভাবিছে তেন্তে ভুল ভাবিছে। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আপোনাক কুকুৰে দিয়া এনে 10টা শুভ আৰু অশুভ সংকেতৰ কথা কম, যি সংকেত আপোনাৰ বাবে ইমানেই গুৰুত্বপূৰ্ণ যে আপুনি যদি এই সংকেতসমূহৰ কথা জানিব পাৰে তেন্তে আপোনাৰ ভাগ্য পৰিৱৰ্তন হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। আমাৰ ধৰ্মীয় শাস্ত্ৰসমূহতো খুব স্পষ্টভাৱে লিখা আছে যে ভৱিষ্যতে আমাৰ লগত যি ঘটিব বা আমাৰ জীৱনত যি হ'ব সেই কথা কুকুৰে আগৰ পৰাই জানিব পাৰে। যেনে ধৰক আপুনি যদি ঋণগ্ৰস্ত হ'বলৈ গৈ আছে সেই কথা কুকুৰে পূৰ্বৰ পৰাই জানিব পাৰে। একেদৰে আপোনাৰ জীৱনলৈ অধিক টকা পইচা যে আহিব সেই কথাও কুকুৰে আগতীয়াকৈ উমান পায় আৰু আপোনাক সেই কথা কুকুৰে কিছুমান সংকেতৰ জৰিয়তে বুজাই দিয়াৰ চেষ্টা কৰে। কিছুমান মানুহে এই সম্পৰ্কে বহু আগৰ পৰাই জানে আৰু তেওঁলোক সতৰ্ক হৈ থাকে, কিন্তু কুকুৰে আমাক কিদৰে সংকেত দিয়ে সেই কথা 90% মানুহেই নাজানে। উদাহৰণস্বৰূপে আমি সকলোৱে জানো যে কুকুৰে কন্দাটো অশুভ বুলি মনা হয়। বহুতেই ধাৰণা কৰে যে কুকুৰে যেতিয়া কান্দে তেতিয়া কাৰোবাৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে, কিন্তু আমি নাজানো যে কুকুৰে কান্দিলেও কিছুমান শুভ সংকেত পোৱা যায়। যদি কাৰোবাৰ ঘৰৰ ওচৰত কুকুৰে কান্দে তেতিয়া বহু লোকে কুকুৰটোক মাৰি খেদি পঠিয়ায়। তেতিয়া তেওঁলোকে এবাৰো ভাবি নাচায় কুকুৰটোৱে কান্দিছে কিয়। এজন মানুহ যেতিয়া দুখ কষ্টত থাকে তেতিয়া তেওঁ কান্দি দুখৰ কথা আনৰ আগত প্ৰকাশ কৰে, কিন্তু কুকুৰ এটাই তাৰ দুখ কষ্ট মনৰ ভাৱ প্ৰকাশ কৰিবলৈ কথা ক'ব নোৱাৰে। সেই প্ৰতিটো পৰিস্থিতিতে কুকুৰে কন্দাটো অশুভ বুলি নাভাবিব। কুকুৰে নিজৰ চাল চলনৰ পৰাও আমাক বহু সংকেত দিয়াৰ চেষ্টা কৰে। আজি আমি আপোনাক কুকুৰে দিয়া এনে 10টা শুভ আৰু অশুভ সংকেতৰ কথা ক'বলৈ আগবাঢ়িছো। প্ৰিয় দৰ্শক, ধনবান হোৱাটো সকলো মানুহৰে সপোন। পৃথিৱীত এনেকুৱা মানুহ হয়তো কোনো নাই বুলি ক'লেও ভুল কোৱা নহ'ব যি ধন নিবিচাৰে বা ধনী হ'ব নিবিচাৰো বুলি কোৱা মানুহ আপুনি হয়তো ক'তো বিচাৰি নাপাব। কুকুৰে দিয়া কি সংকেতে আপোনাক ধনী কৰি তুলিব সেই কথা জানি লওঁ আহক। কুকুৰে দিয়া প্ৰথমটো সংকেত হ'ল যদি কুকুৰে আপোনাৰ ঘৰত আহি পানী খায় তেন্তে ভৱিষ্যতে আপুনি আৰ্থিক দিশত উন্নতি কৰাটো নিশ্চিত। আপোনাৰ মনত হয়তো প্ৰশ্ন উঠিছে যে কুকুৰে ঘৰত পানী খোৱাৰ লগত মানুহ ধনী হোৱাৰ সম্পৰ্ক কি? আমি আপোনাক পূৰ্বতেও কৈছো যে কুকুৰে ভৱিষ্যত দেখা পায়। আমাৰ জীৱনৰ লগত হ'বলগীয়া প্ৰতিটো ঘটনা কুকুৰে পূৰ্বতে গম পায়। দেৱী লক্ষ্মী আমাৰ ঘৰলৈ অহাৰ আগতে কুকুৰে গম পায়। সেই সময়ত কুকুৰে নিজৰ আচৰণৰ দ্বাৰা আমাক সংকেত দিবলৈ আৰম্ভ কৰে যে দেৱী লক্ষ্মী আমাৰ গৃহলৈ আহি আছে। প্ৰিয় দৰ্শক, এটা কথা ঠিক যে একো নকৰাকৈ কোনো মানুহ ধনী হ'ব নোৱাৰে। আমাৰ কৰ্মইহে আমাক ধনী কৰি তুলিব পাৰে। আপুনি যদি কষ্ট কৰি আছে আৰু কষ্টৰ ফল যদি লাভ কৰা নাই এই সময়ছোৱাত যদি কুকুৰে আহি আপোনাৰ ঘৰত পানী খায় তেন্তে আপোনাক সফল হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। আপোনাৰ জীৱনত থকা সকলো বিপদ হতাশা আদি আঁতৰি যাব। আপুনি দেখিব যে আপোনাৰ যি ধাৰ ঋণ আছে সেই সকলো লাহে লাহে পৰিশোধ হ'বলৈ গৈ আছে। আপোনাৰ ঘৰলৈ প্ৰচুৰ ধন টকা অহাৰ আৰম্ভ হৈ যাব। গতিকে ঘৰৰ বাহিৰত এটা পাত্ৰত নিশ্চয়কৈ পানী থৈ দিব যাতে কুকুৰ মেকুৰী অন্য চৰাই চিৰিকটিয়ে আহি সেই পানী খাব পাৰে। জীৱ জন্তুবোৰে পিয়াহত এটুপি পানী বিচাৰি হাবাথুৰি খাই ফুৰে আৰু আপুনি যদি ঘৰৰ সন্মুখত জীৱ জন্তুৰ বাবে এটা পাত্ৰত পানী থৈ দিব পাৰে তেন্তে তাৰ সমান পুণ্য কাম একো নাই। এই কাম কৰিলে মা লক্ষ্মী অতি প্ৰসন্ন হয়। মা লক্ষ্মীৰ আশীৰ্বাদত ঘৰত ধনে ধানে উপচি পৰে। নম্বৰ 2, কুকুৰে যদি সদায় আপুনি খোৱাৰ সময়ত আপোনাৰ ঘৰলৈ আহে তেন্তে সেয়াও এক শুভ লক্ষণ। ঘৰলৈ অহা কুকুৰক যদি খাবলৈ দিয়ে আৰু আপুনি দিয়া আহাৰ যদি গ্ৰহণ কৰে তেন্তে বুজিব আপোনাৰ ঘৰত কেতিয়াও অন্নৰ অভাৱ নহয়। কুকুৰে ঘৰলৈ আহি খাদ্য খোৱা মানে আপোনাৰ ঘৰলৈ স্বয়ং মা অন্নপূৰ্ণাৰ আগমনৰ ইংগিত দিয়ে। আপুনি হয়তো জানে মা অন্নপূৰ্ণা যিখন ঘৰত থাকে সেইখন ঘৰত কেতিয়াও খাদ্যবস্তুৰ অভাৱ নহয়। সেইখন ঘৰৰ মানুহ কেতিয়াও দৰিদ্ৰতাৰ সন্মুখীন হ'বলগীয়া নহয়। কুকুৰে যিখন ঘৰত আহাৰ গ্ৰহণ কৰে সেইখন ঘৰত সদায় সুখ শান্তিৰে বিৰাজমান কৰে। যদি ঘৰলৈ অহা কুকুৰক আপুনি আনন্দ মনে খাদ্য দিয়ে বা কিবা বস্তু খাবলৈ দিয়ে তেন্তে আপোনাৰ ভৱিষ্যত জীৱন উজ্জ্বল হৈ উঠিব। আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি হোৱাটো নিশ্চিত। নম্বৰ 3, আপুনি কৰবালৈ যোৱাৰ পূৰ্বে
কুকুৰে যদি আপোনাৰ ফালে চাই তেন্তে সেয়া অতি শুভ লক্ষণ। আপুনি কৰবালৈ যাব লৈছে বা কিবা কামত যাবলৈ ওলাইছে আৰু ঠিক সেই সময়তে হঠাৎ কুকুৰ এটাই আহি যদি নেজ জোকাৰিবলৈ লয় তেন্তে সেয়া আপোনাৰ বাবে অতি শুভ লক্ষণ। কুকুৰে নেজ জোকাৰাৰ অৰ্থ হ'ল আপুনি যি কামৰ বাবে যাবলৈ ওলাইছে অৰ্থাৎ অফিচৰ মিটিং, চাকৰিৰ ইণ্টাৰভিউ বা যি উদ্দেশ্যেৰে আপুনি কৰবালৈ গৈ আছে, আপুনি যি কামৰ বাবে নাযাওক কিয় সেই কাম আপোনাৰ নিশ্চয় সফল হ'ব। আপুনি যোৱাৰ পথত কুকুৰে নেজ জোকাৰিলে আপুনি যি কামৰ বাবে নাযাওক কিয় আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে যাব পাৰে। আপুনি মনত ৰাখিব ঈশ্বৰ আপোনাৰ লগত আছে। আপুনি যি কামৰ বাবে গৈছে সেই কামত আপোনাক কোনেও বাধা দিব নোৱাৰে। আপোনাৰ সফলতা নিশ্চিত। আপোনাক কুকুৰে দিয়া যিসমূহ সংকেতৰ কথা কৈ আছো এয়া আমি মনে সজা কথা নহয়, এই কথা আমাৰ ধৰ্মীয় গ্ৰন্থসমূহত উল্লেখ আছে। অৱশ্যে আজিৰ যুগত মানুহে এই কথাসমূহ বিশ্বাস নকৰে, সেইবোৰ মানি নচলে। সেইবাবে আজিৰ মানুহৰ বিপদ বেছি হয়, সমস্যা বেছি হয়। কিন্তু এইসমূহ সংকেত আগৰ দিনৰ মানুহে বুজি উঠিছিল যে তেওঁৰ লগত ভাল হবলৈ গৈ আছে নে বেয়া হবলৈ গৈ আছে। এই সংকেত বুজি তেওঁলোকে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিছিল। প্ৰিয় দৰ্শক, আপুনিও যদি এই কথা বিশ্বাস কৰিছে তেন্তে কমেণ্টত জয় মা লক্ষ্মী বুলি লিখি কথাখিনি শেষ পৰ্যন্ত চাই যাওক। চতুৰ্থ সংকেতটোলৈ আহিছো, কুকুৰে নিজৰ গা চেলেকি থকা। যদি আপুনি এটা কুকুৰে গা চেলেকি থকা দেখা পায় তেন্তে এয়া সম্পদ অৰ্জনৰ লক্ষণ। কুকুৰে নিজৰ গা চেলেকি থকা দেখিলে বুজিব আপোনাৰ ধাৰ ঋণ সকলো কম দিনতে শেষ হবলৈ গৈ আছে। আপোনাৰ জীৱনলৈ প্ৰচুৰ পৰিমাণে ধন সম্পদ আহিব। নম্বৰ 5, কুকুৰে গা খজুৱা। আজিকালি প্ৰায়ভাগ মানুহৰ ঘৰত কুকুৰ পোহা দেখা যায়। বহুতেই বিশ্বাস কৰে যে ঘৰত কুকুৰ ৰখাটো অতি শুভ। কিছু সংখ্যকে আকৌ ঘৰত কুকুৰ পোহাটো অশুভ বুলি বিশ্বাস কৰে। কুকুৰে গা খজুৱাটো অৰ্থ লাভৰ সংকেত বুলি কোৱা হৈছে। কুকুৰে যদি আপোনাৰ ঘৰলৈ আহে আৰু আপোনাৰ লগত খেল খেলিব বিচাৰে তেন্তে আপুনি বুজিব যে আপোনাৰ লগত ইতিবাচক শক্তি অধিক আছে। যাৰ লগত ইতিবাচক শক্তি থাকে তাৰ জীৱনত উন্নতি কৰিব পাৰে। প্ৰিয় দৰ্শক, ইমান সময় আপোনাক কুকুৰে দিয়া শুভ সংকেতসমূহৰ কথা জনালো। এইবাৰ কুকুৰে দিয়া কিছু অশুভ সংকেতৰ কথা জানি লওঁ আহক। এই সংকেতসমূহ ইমানেই অশুভ যে যিবোৰে আপোনাৰ জীৱন নষ্ট কৰি দিব পাৰে। সেয়েহে কথাখিনি অতি মনোযোগেৰে শুনি যাওক। কুকুৰে যদি হাড়ৰ টুকুৰা বা মাংসৰ টুকুৰা আনি আপোনাৰ ঘৰত পেলাই থৈ যায় সেয়া খুবেই অশুভ সংকেত। বিশ্বাস কৰা হয় যে কুকুৰে যদি হাড় বা মাংসৰ টুকুৰা আনি আপোনাৰ ঘৰৰ সন্মুখত বা চৌহদত পেলাই থৈ যায় তেন্তে আপোনাৰ ঘৰৰ কোনো সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কুকুৰে হাড়ৰ টুকুৰা বা মাংসৰ টুকুৰা আপোনাৰ ঘৰৰ আশে-পাশে পেলোৱাও আপোনাৰ ঘৰখনত নানা বেমাৰে দেখা দিব পাৰে। ধাৰ ঋণৰ বোজা বৃদ্ধি হ'ব পাৰে। বিভিন্ন সমস্যাই আপোনাক লগ নেৰা হ'ব। দ্বিতীয় অশুভ সংকেতটো হ'ল প্ৰতিদিনে কুকুৰে আহি আপোনাৰ ঘৰৰ ওচৰত কান্দি থকা। প্ৰথমে আমি কৈছিলো যে সকলো পৰিস্থিতিতে কুকুৰে কন্দাটো অশুভ বুলি বিবেচিত কৰা নহয়, কিন্তু ঘৰৰ ওচৰত আহি যদি কুকুৰে সদায় কান্দি থাকে তেন্তে সেয়া অশুভ বুলি মনা হয়। এনে লক্ষণে আপোনাৰ অৰ্থ হানি হোৱাটো বুজায়। তৃতীয় সংকেতটো হ'ল আপোনাৰ ঘৰৰ ওচৰত কুকুৰৰ মৃত্যু হোৱা। বহুবাৰ এনেকুৱা হয় যে কোনো লোকৰ ঘৰৰ আশে-পাশে কুকুৰ মৰি পৰি থাকে, তাৰ দুৰ্গন্ধই গোটেই ঘৰখনত বিয়পি পৰে। আপোনাৰ ঘৰৰ ওচৰত যদি কুকুৰ মৰে তেন্তে বুজিব যে আপোনাৰ ঘৰ যথেষ্ট নেতিবাচক শক্তিৰে ভৰি আছে। নেতিবাচক শক্তিৰ কাৰণেই আপোনাৰ ঘৰখনত অশান্তিয়ে বিৰাজ কৰে। আপোনাৰ ঘৰৰ আশে-পাশে কুকুৰ মৰিলে আপুনি সাৱধান হোৱাটো উচিত। এনে ঘটনা আপোনাৰ ঘৰৰ ওচৰত হলে কুকুৰটো ভালদৰে মাটিত পুতি থৈ অন্ততঃ 2জন ব্ৰাহ্মণক ভোজন কৰাব লাগে। এনেকুৱা কৰিলে আপোনাৰ ঘৰৰ নেতিবাচক শক্তি দূৰ হৈ যাব। যদি দুটা কুকুৰে আহি আপোনাৰ ঘৰৰ ওচৰত কাজিয়া কৰে, কুকুৰে নিজৰ মাজত কাজিয়া কৰা অশুভ বুলি বিশ্বাস কৰা হয়। যদি কুকুৰে আহি আপোনাৰ ঘৰৰ ওচৰত কাজিয়া কৰে তেন্তে বুজিব যে আপোনাৰ পৰিয়ালৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সন্মান হানি হ'ব পাৰে। এই সংকেত দেখিও আপুনি যদি উপেক্ষা কৰে তেন্তে আপোনাৰ সুনাম নষ্ট হৈ পৰিব পাৰে। সেয়েহে এনে সংকেত পালে সাৱধান হৈ চলিব। পঞ্চমটো সংকেত হ'ল ক'লা কুকুৰ। শনিবাৰে ৰাতি আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যই যদি ক'লা কুকুৰ অহা দেখা পায় তেন্তে বিশ্বাস কৰা হয় যে আপোনাৰ ঘৰত কোনোবাই ক'লা যাদু কৰিছে বা তন্ত্ৰ মন্ত্ৰৰে আপোনাৰ ঘৰখনক ক্ষতি কৰাৰ চেষ্টা কৰিছে। এনে সংকেত পালে আপুনি বুজিব যে আপোনাৰ ঘৰখনত অপশক্তিৰ প্ৰভাৱ আছে। এই নেতিবাচক আৰু অপশক্তিৰ কাৰণেই আপুনি অনেক ক্ষতিৰ সন্মুখীন হ'ব পাৰে। পৰিয়ালৰ কাজিয়া, অশান্তি হ'ব পাৰে। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। যদি শনিবাৰে ৰাতি ক'লা কুকুৰ দেখে তেন্তে শনি মন্দিৰত তিলৰ তেলৰ চাকি দিব লাগে। ঘৰৰ আশে-পাশে যদি শনি মন্দিৰ নাথাকে তেন্তে শিৱ মন্দিৰলৈ গৈও মহাদেৱক জল অৰ্পণ কৰিব লাগে। এনে কৰিলে সেই অশুভ প্ৰভাৱৰ পৰা দূৰ হ'ব পাৰিব। প্ৰিয় দৰ্শক, এইখিনিয়ে হৈছে কুকুৰে দিয়া
শুভ আৰু অশুভ সংকেত। আপুনি যদি এই পৰ্যন্ত আমাৰ ভিডিঅ'টো চাই আছে তেন্তে কমেণ্টত জয় মা লক্ষ্মী বুলি লিখি আন 10 জনৰো উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আপুনি আৰু আপোনাৰ পৰিয়াল ভালে থাকক, সুস্থ থাকক, তাৰে কামনাৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছো। ধন্যবাদ।